নমস্কাৰ কি খবৰ আপোনালোকক আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু আপোনালোকে চাই আছে MhEducareAssam গতিকে সমগ্ৰ বিশ্বতে বৰ্তমান কৰোনাৰ যিটো আতংক তাৰ কাৰণে সকলোৱে হয়তো সতৰ্ক হৈ আছে আপোনালোকে আৰু চৰকাৰে যিটো হোম কোৱাৰেণ্টাইন ব্যৱস্থা কৰিছে বা যিটো লকডাউন দিছে সেই লকডাউনৰ নীতি আপোনালোকে পালন কৰিছে বা আপোনালোকে নিজৰ লগতে সকলোৰে কথা চিন্তা কৰি ঘৰতে আছে গতিকে আমাৰ চৰকাৰে 14 এপ্ৰিললৈকে লকডাউন ব্যৱস্থা কৰিছে গতিকে আহক আপোনালোকে এইদিন ঘৰতে সুৰক্ষিত হৈ থাকক গতিকে ইয়াৰ মাজতে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা নতুন এপ্লিকেশ্যন নতুন এপ লঞ্চ কৰিছে যাৰ নাম হৈছে আৰোগ্য সেতু হয় আৰোগ্য সেতু এপ এটা লঞ্চ কৰিছে যাৰ দ্বাৰা আপুনি নিজৰ মোবাইলটোৰ সহায়েৰে নিজৰ মোবাইলৰ দ্বাৰা এই এপটো ইনষ্টল কৰি আপোনাৰ ওচৰৰ পাজৰে থকা যদি কোনোবা কৰোনা আক্ৰান্ত ব্যক্তি আছে বা আপোনাৰ হেলথ কণ্ডিশ্যন কেনেকুৱা কিন্তু এই এপছটোত আপোনালোকে পুৰা সঁচা তথ্য ভৰাব লাগিব যিকেইটা কুৱেশ্যন কৰিব তাৰ সঁচা তথ্য ভৰাব লাগিব আৰু ই মেইনলি এই এপছটোৱে আপোনাৰ যিটো লোকেশ্যন হয় সেই লোকেশ্যন আৰু আপোনাৰ যিটো ব্লুটুথ কানেক্টিভিটি হয় সেই কানেক্টিভিটিৰ সহায়েৰেহে বস্তুটোৱে কাম কৰে গতিকে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবোৰ তথ্য আছে বা কৰোনা আক্ৰান্ত ব্যক্তিৰ ওপৰত লৈ যিবোৰ ডাটাবেছ আছে সেই ডাটাবেছৰ মাধ্যমেৰে এই এপটোৱে কাম কৰে গতিকে ইমান 100% একুৰেটলি কাম নকৰিলেও বা ইমান একজেক্ট পুৰা কাৰেক্ট তথ্য দিব বুলি আমি ক'ব নোৱাৰোঁ কিন্তু অলপ হ'লেও আপোনাক সতৰ্ক কৰিব পাৰিব অলপ হ'লেও আপোনাক সহায় কৰিব পাৰিব গতিকে তাৰ কাৰণে আপুনি কি কৰিব লাগিব এই এপছটো আপোনাৰ মোবাইলৰ যোনটো আপুনি এণ্ড্ৰইড মোবাইল ইউজ কৰে এণ্ড্ৰইড এপ্লিকেশ্যনতো আপোনালোকে পাই যাব আৰু iOS-তো পাই যাব যিসকলে আইফোন ইউজ কৰে গতিকে তাৰ কাৰণে আপোনালোকে প্ৰথম যাব লাগিব আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব লাগিব যিহেতু বেছিভাগে এণ্ড্ৰইড মোবাইল ইউজ কৰে গতিকে মই কৈছোঁ প্লে ষ্ট'ৰত যাওক প্লে ষ্ট'ৰত গৈ আপুনি ওপৰত আপোনালোকে টাইপ কৰি দিব যে আৰোগ্য সেতু আৰোগ্য সেতু গতিকে দেখিবলৈ পাব একেবাৰে সৰু এপ্লিকেশ্যন হয় এটা 2 MB অনলি 2 MB এটা এপ্লিকেশ্যন দেখিছে গতিকে আৰোগ্য সেতু এইটো আপোনালোকে ইনষ্টল কৰি দিব আৰোগ্য সেতু এইটো আপোনালোকে ইনষ্টল কৰি দিব গতিকে ইনষ্টল হোৱাৰ পিছতে ই কি কৰিব আপোনালোকে ব্লুটুথ আৰু আপোনাৰ যোনটো লোকেশ্যন হয় সেই লোকেশ্যন এক্সেছৰ কাৰণে এটা পাৰ্মিশ্যন বিচাৰিব গতিকে আপোনালোকে ডিনাই নকৰিব সকলো বস্তু একচেপ্ট কৰিব যি এই এপ্লিকেশ্যনটোৱে বিচাৰে গতিকে এপটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে এপটো অপেন কৰিব লাগিব এপটো অপেন কৰিলে দেখিবলৈ পাইছে এনেকৈ দেখিবলৈ পাব আৰোগ্য সেতু ইয়াত কেইবাটাও লেংগুৱেজ আছে ইয়াত গোটেইকেইটা লেংগুৱেজ যেনেকৈ আছামিজ ইংলিছ হিন্দী গুজৰাটী মাৰাঠা বাংলা অসমীয়াটো বৰ্তমান নাই কিন্তু হয়তো আপডেট দিব 2 দিনতে আপোনালোকে পাব গতিকে নেক্সট আপুনি কি কৰিব আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সট মই ইংলিছ সিলেক্ট কৰিছোঁ ইংলিছ লেংগুৱেজ সিলেক্ট কৰি মই নেক্সটত ক্লিক কৰি দিছোঁ আৰোগ্য সেতু ইয়াত কিছুমান কুৱেশ্যন কৰিব 3টামান পেজ আহিব এই পেজকেইটা আপোনালোকে এনেকৈ স্ক্ৰল ৰাইট লেফ্ট কৰিব পাৰে বুজি পাইছে একদম ভালকৈ পঢ়ি ল'ব মই নকওঁ স্ক্ৰল কৰি ইয়াত ক্লিক কৰিব যদি ৰেজিষ্টাৰ নাও দেখিছে ৰেজিষ্টাৰ নাওত আপোনালোকে ক্লিক কৰিব ৰেজিষ্টাৰ নাও গতিকে ইয়াত কি বিচাৰিছে তেওঁলোকে বিচাৰিছে আৰু কোন যদি ৱান্টছ টু মানে ৰিকুৱেষ্ট টাৰ্ণ অন ব্লুটুথ অন অফ গতিকে চব এলাউ কৰি দিব হয় গতিকে লিখিছে যে টাৰ্মছ অফ ছাৰ্ভিচ এণ্ড প্ৰাইভেচি প্ৰথম দেখিছে ডিভাইচ লোকেশ্যন তাৰপৰা ব্লুটুথ আৰু ডাটা শ্বেয়াৰিং ডিভাইচ লোকেশ্যন ইট ইজ ৰিকমেণ্ডেড ডেট ইউ ছেট ইউৰ লোকেশ্যন শ্বেয়াৰিং টু অলৱেজ অন ব্লুটুথ অন কৰিব লাগিব তাৰপৰা আপোনালোকে এগ্ৰিত ক্লিক কৰি দিব দেখিছে আই এগ্ৰি ইয়াত ক্লিক কৰি দিব গতিকে এইটা বস্তু অপেন কৰাৰ পিছত আপোনাৰ কি হ'ব সকলো আপুনি এলাই কৰিব লাগিব আপুনি মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰ গতিকে আপোনালোকে মোবাইল নাম্বাৰটো মাৰি দিব লাগিব আপোনাৰ যোনটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো মাৰি দিয়াৰ পিছত আপোনাৰ যোনটো এটা OTP আহিব সেই OTPটো আপুনি ইয়াত টাইপ কৰি ছাবমিট কৰিব লাগিব OTPটো ছাবমিট কৰি দিব ইয়াৰ পিছতে OTP ছাবমিট কৰাৰ পিছত আপোনাৰ ইয়াত কিছুমান ডাটা ভৰাব লাগিব যেনেকৈ আপোনাৰ মেল নে ফিমেল আপোনাৰ নাম আপোনাৰ বয়স আপোনাৰ প্ৰফেশ্যন এই সকলোখিনি ডাটা আপুনি ইয়াত ভৰাই দিব লাগিব কাণ্ট্ৰিজ ট্ৰেভেল আউটছাইড ইন লাষ্ট 30 ডেজ যদি 30 দিনৰ ভিতৰত আপুনি কিবা বেলেগ দেশত ভ্ৰমণ কৰিছে যদি নাই কৰা নান আপুনি দি দিব নান দি আপুনি ছাবমিট কৰি দিব আৰু যদি সেই ট্ৰেভেল কৰিছে তেন্তে আপোনালোকে ইয়েছ দিব তেতিয়া বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ নাম আহি যাব যোনখন কাণ্ট্ৰিত আপুনি গৈছে সেই কাণ্ট্ৰিখনৰ আপুনি ইয়াত চিলেক্ট কৰিব লাগিব যদি আপুনি ট্ৰেভেল নাই কৰে তেন্তে আপুনি নাম দিব কোনো প্ৰব্লেম তাৰপৰা আপোনালোকে ছাবমিট কৰি দিব এই ছাবমিট কৰাৰ পাছত দেখিবলৈ পাইছে যে এটা অপশ্যন আহি এটা খোল খাই গৈছে ইয়াত লিখিছে যে ইউ আৰ ছেফ ল' ৰিস্ক অফ কৰোনা ভাইৰাছ ইনফেকশ্যন
গতিকে সেভ বুলি আহি গৈছে লিখিছে ইউৰ ৰিস্ক লেভেল ইজ বেছড বোথ অন সেল্ফ এছেছমেণ্ট ডাটা প্ৰভাইডেড বাই ইউ আপুনি যিবোৰ ডাটা দিছে আপুনি যোনটো লোকেশ্যন কৰিছে বা আপুনি লোকেশ্যন য'ত আপোনালোকে ট্ৰেভেল কৰিছে সকলো কথা লোকেশ্যনত আপোনালোকে গম পাই যায় গতিকে লোকেশ্যন আৰু ব্লুটুথ কানেকশ্যন আপুনি যদি অন কৰি আপুনি যদি আপোনাৰ কাৰেক্ট ডাটাবোৰ দিয়ে তেতিয়া আপোনালোকৰ দেখা যাব যে আপুনি ছেফ আছে নে আপুনি কিবা এটা প্ৰব্লেমত ভুগিছে গতিকে দেখিছে ইউ আৰ ছেফ ল' ৰিস্ক অফ ক'ৰ'না ভাইৰাছ গতিকে এইদৰে আপুনি এই এপছটোৰ সহায়েৰে অলপ হ'লেও আপুনি হেল্প ল'ব পাৰিব ইয়াৰ তলতো কিছুমান অপশ্যন আছে COVID-19 হেল্প চেণ্টাৰত আপুনি কণ্টেক্ট কৰিব পাৰে বা COVID-19ৰ ওপৰত আপুনি ভালকৈ সকলোখিনি কথা জানিব পাৰে ছেল্ফ এছেছমেণ্ট টেষ্টটো আছে গতিকে এইটোৱে আছিল সেইটো এপছটো গতিকে আই হোপ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে ষ্টে হোম ষ্টে ছেফ থেংক ইউ এইটো এটা মিনিষ্ট্ৰী অফ হেল্থ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা চমু প্ৰয়াস আপোনালোকৰ কাৰণে